আজিৰ নাটকখন পিঞ্জৰা উচ্ছৃংখল যুৱ মানসিকতা তাৰ ওপৰত কৰা হৈছে মানে ধৰা আজিকালি প্ৰায় আমি দেখোঁ শুনো বা পঢ়োঁ যে কাপলবিলাক যে ল'ৰা ছোৱালী এহাল ক'ৰবাত পাৰ্কত ফুৰিবলৈ যায় বা ক'ৰবাত নিৰিবিলি ঠাইত ফুৰিবলৈ যায় যাওঁতে যে এচাম ড্ৰাগছ লোৱা ল'ৰা এনেকৈ আহি হঠাৎ সিহঁতৰ ওপৰত জঁপিয়াই পৰে ৰেপ কৰে বা মাৰ্ডাৰ কৰি দিয়ে খন্তেকীয়া সুখৰ বাবে কামটো কৰে 15 মিনিট 20 মিনিটৰ কাৰণে কিন্তু তাৰ ফলত সেই ঘৰখন সেই ছোৱালীজনীক যে মাক দেউতাকে কি কষ্ট কৰি কৰি 9 মাহ পেটত ৰখাৰ পৰা আৰম্ভ কৰি কিমান কষ্ট কৰি কৰি সেইটো পৰ্যায়লৈ আনে গাভৰু হয় বা সেই ল'ৰাটো এই উচ্ছৃংখল যুৱকবিলাকে খন্তেকতে বস্তুটো মানে মষিমূৰ কৰি পেলায় সেই ট্ৰেজেডিটো দেখুওৱা হৈছে নাটকখনত তাৰোপৰি এই কিছুমান এনেকুৱা কেছত পুলিচো মানে পেক থাকে মানে অপৰাধীক ধৰিব নোৱাৰে অপৰাধী ঘূৰি ফুৰে আকৌ অপৰাধ কৰে সেইকাৰণে অপৰাধ প্ৰৱণতাটো লাহে লাহে বাঢ়ি বাঢ়ি গৈ আছে কিয়নো সিহঁতে জানে যে সুৰুঙা থাকে আমি ওলাই আহিব পাৰিম যদি এনেকুৱা ধৰণৰ দৃষ্টান্তমূলক শাস্তি দিয়ে তেতিয়া ভৱিষ্যতে তেনেকুৱা কাম আৰু সিহঁতে নকৰে কিন্তু পুলিচেই পেক থাকে সকলো পুলিচ নহয় কিছুমান পুলিচ তেনেকৈ পেক থাকে পইচা খাই পেলাই সিহঁতক মানে প্ৰমাণবোৰ নাইকিয়া কৰি দিয়ে সেইটোৰ ওপৰত কৰা হৈছে ইয়াতে পুলিচৰ দুটা শ্ৰেণী দেখুওৱা হৈছে ভাল পুলিচ আৰু বেয়া পুলিচ আৰু পিঞ্জৰা মানে হৈছে আমাৰ যে চৰাইবোৰ পিঞ্জৰাত আবদ্ধ হৈ থাকে তেনেকৈ আমি চৰিত্ৰবোৰ কিছুমান পিঞ্জৰাত আবদ্ধ হৈ থাকোঁ বিয়া কৰোৱাৰ পিছত এটা পিঞ্জৰাত আমি সোমাই যাওঁ নহয় জানো ল'ৰা ছোৱালী ডাঙৰ কৰিব লাগে হেৰি কৰিব লাগে বা তাৰ আগতে আমি এটা বেলেগ পিঞ্জৰা মানে প্ৰত্যেকজন মানুহ এটা এটা পিঞ্জৰাত আমি আবদ্ধ হৈ থাকোঁ সদায় তাৰ পৰা ওলাই যাব বিচাৰোঁ যেনেকৈ চৰাইবিলাক ওলাই যাব বিচাৰে আমিও ওলাই যাব বিচাৰোঁ কিন্তু আমি সদায় বেলেগ বেলেগ ধৰণৰ পিঞ্জৰাত আবদ্ধ হৈ গৈ থাকোঁ সেই ধৰণৰ ওপৰতে বস্তুটো কৰা হৈছে নাটকখনৰ নাম হৈছে মৃদুল চিতাদেৱৰ ৰচিত আৰু পৰিচালিত পিঞ্জৰা নাট দৰ্শকে খুব আঁকোৱালি লৈছে গণেশগুৰিত নহয় যিকেইখন ঠাইত কৰি আহিছোঁ আটাইকেইখন জেগাতে নাটক খুব ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু সঁচা নাটকৰ যিটো নাটকীয় যিখিনি উপাদান বা নাটক বুলি যিটো কোৱা যায় তেনেকুৱা নাটকৰ গোটেইখিনি এইখন নাটকত বিচাৰি পাইছে দৰ্শকে এটা নতুন সোৱাদ পাইছে আৰু আগন্তুক দিনত কোহিনুৰৰ থিয়েটাৰৰ জৰিয়তে দৰ্শকৰ বাবে নাটকীয় গুণেৰে পৰিপূৰ্ণ নাটকেই দেখা পাব আৰু ইয়াত আজি ফাৰ্ষ্ট শ্ব' হ'ব যোৱাকালি 2টা দৰ্শনী হৈ গৈছে আজি এইটো ফাৰ্ষ্ট শ্ব' হ'ব ইয়াৰ পিছত আৰু এটা দৰ্শনী হ'ব তাৰপিছত মানুহৰ সঁহাৰি পালে 3য় দৰ্শনী হোৱাৰ কথা আছে দৰ্শকতে খুব ভাল পাইছে চব জেগাতে ভাল পাইছে আৰু এইখন নাটক এতিয়ালৈকে চৰ্চাত আছে আৰু যে এখন খুব ভাল নাটক বহু দিনৰ মূৰত চাইছোঁ বুলি আৰু তেনেকৈ দৰ্শকো পাই আছোঁ আৰু গণেশগুৰিতো আজি মানুহ বেয়া হোৱা নাই মানুহ ভালেই হৈছে ভাল নাটক এখন চাব ওলাইছে ভাল লাগিছে